নমস্কাৰ স্বাগতম জনাইছো সকলোকে ভূপালী মিক্স ভিডিঅ'ৰ আৰু এটা ভিডিঅ'লে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শেৱালি ফুলৰ ৰেচিপি। সো ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ ইণ্টাৰেষ্টেড যদি ভিডিঅ'টো চাই থাকিব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে এতিয়া কেৰাহীখন গৰম হোৱাত অকণমান তেল দিছোঁ আৰু শেৱালি ফুল ভালকৈ ধুই লৈছোঁ। এইখিনি এইবাৰ ইয়াতে দিম পাঁচফোৰণ। সোমবাৰ আছিলে সেইটোকে পিঁয়াজ নহৰু দিয়া নাছিলোঁ, আপোনালোকে ইয়াত পিঁয়াজ নহৰু দিব পাৰে। আৰু জলকীয়া দিছোঁ। এতিয়া এইখিনি ভাজি হোৱাত শেৱালি ফুলখিনি দি দিম। এইখিনি এতিয়া অলপ সময় ল' ফ্লেমত লৰাই ভাজি থাকিব লাগিব। ইয়াতে হালধি দিম অকণমান আৰু জিৰা গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এইখিনি এতিয়া আমাৰ ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে পানী দিম। আপোনালোকে ইয়াতে মাছ দিও খাব পাৰে। সোমবাৰ আছিলে সেয়ে মাছ দিয়া নাছিলোঁ। আমি মাছ নাখাওঁ সোমবাৰে, পিঁয়াজ নহৰুও নাখাওঁ। এইবাৰ এইখিনি উতলিব ধৰিছে। ইয়াতে দিম 3 চামুচ পিঠাগুড়ি, পিঠাগুড়ি দি দিলোঁ। এইবাৰ হৈছে আমাৰ অলপ সময় উতলিলে হৈয়ে যাব আঞ্জাখিনি। এই চাক খাব পৰা হৈ গ'লে আপোনালোকে এনেদৰে খাবচোন। যিসকলে খোৱা নাই খাই ভাল লাগে। হাই ফ্ৰেণ্ডছ, কেনে লাগিল ভিডিঅ'টো চাই কমেণ্টত জনাব। আজিলৈ এৰিছোঁ আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।